ফ্ৰিজটো খুলি চাওঁ ৰ কণী আছে নে নাই আছে না অঁ আছে দে সেই গাইছ এতিয়া বাজিছে দিনৰ 2:06 মই ঘৰতে আছোঁ অলপ পিছত যাম ক্লাছত যাম মানে মোৰ টিউশ্যন আছে গতিকে মোৰ এটা তামাম ভোক লাগিছে কি কৰোঁ কণী এটাই বনাই ভাত কেইটামান খাওঁ গতিকে এইটো এটা সৰু ব্লগ আৰু ইয়াৰ পিছত আৰু ভাল ভাল ব্লগ আহি থাকিব গতিকে আপোনালোকে চাওক এনজয় কৰক ব্লগটো আজি মই আপোনালোকক শিকাম কেনেকৈ কণী ফ্ৰাই কৰিব লাগে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ হ'ব কণী বনাম বুলিহে কৈছোঁ বাপ ফ্ৰিজত বা কণী আছে নে নাই চাই ল'ব লাগিব ফ্ৰিজটো খুলি চাওঁ ৰ কণী আছে নে নাই আছে না অঁ আছে দে ভালে এইটো কণী লৈ লওঁ এটাই বনাওঁ দে দুটা নবনাওঁ প্ৰফেচনেল কুক নহয় কিন্তু সেই আৰু ইয়াতে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ লৈ এতিয়া অমলেট বনাম আৰু অমলেটত পিঁয়াজ নহ'লে ভাল নালাগে পিঁয়াজ থাকিলে অলপ খাই বেছি ভাল লাগে চাওক গাইছ পিঁয়াজ কাটোতে মোৰ চকুৰ পানী ওলাই গ'ল ইমান কাঢ়া পিঁয়াজ কটাখিনি কৰিব পৰা নাই কাৰণ মই ৰেকৰ্ডিং কৰিব পৰা নাই দেখালোঁ হয় নহ'লে কণী এটা খাম বুলি ভাবিছিলোঁ দুটাই খাওঁ ৰ'ব ডাবল অমলেট কৰি খাওঁ বেছি ভাল লাগিব হয়নে কণীটো বনাবৰ কাৰণে কণীটো ভাঙি ল'ব লাগিব গিলাচত ভাঙি লওঁ তো কণীটো মই এনেকৈ ভাঙি লৈছোঁ দুটা কণী গিলাচত ইয়াতে নিমখ হালধি দি গুলি ল'ব লাগিব পিঁয়াজখিনি দি দিব লাগিব একেলগে তো মই পিঁয়াজখিনি দিওঁ পিঁয়াজখিনি ক'ত থোৱা আছে ইয়াতে পিঁয়াজ থোৱা আছে ইয়াতে মই পিঁয়াজখিনি ঢালি দিম আৰু অলপ হালধি দিলোঁ এতিয়া অলপ নিমখ দিম এইটো মই যিমানখিনি ভাল পাওঁ আৰু নিজৰ টেষ্ট হিচাপত নিমখ দিছোঁ অলপ এতিয়া বস্তুখিনি চামুচেৰে গুলি দিব লাগিব এতিয়া মই চামুচেৰে ইয়াক এনেকৈ ঘুটি দিম বঢ়িয়াকৈ ফাইনেলি এইটো গোলা হৈ গ'ল আইচক্ৰীম আন দেখা হৈছে দেখোন বা এতিয়া কি কৰোঁ কেৰাহীটো বহাই দিওঁ কেৰাহীত গৰম তেল কৰিব লাগিব আৰু গেছ জ্বলাবৰ কাৰণে ব্যৱহাৰ কৰিম এই লাইটাৰটো সাংঘাতিক লাইটাৰ এইটো এটা বেলেগ ধৰণৰ বস্তু ইয়াক মই পিছত মানে ডেচলি নোহোৱাকৈ জ্বলিব মানে মেচ নোহোৱাকৈ জ্বলিব তো মই গেছটো জ্বলালোঁ বঢ়িয়াকৈ এইবাৰ মিঠাতেল দিব লাগিব ইয়াতে মিঠাতেলটো গৰম হ'ব দিওঁ মিঠাতেলৰ বটলটো ক'ত আছে এইটো কোণত হা এইটো খালী দেখোন ডাঙৰ বটলটোৰ পৰা দিব লাগিব ডাঙৰ বটলটোত অলপমান মিঠাতেল দি দিম আৰু এটা হৈ যাব বেছিকৈ দিলে কাম নাই না কমকৈ দিয়াই ভাল ফাইনেলি তেলখিনি গৰম হৈছে তেলৰ পৰা ধোঁৱা ওলাইছে আপোনালোকে কেমেৰাত দেখা নাপাব এতিয়া মই কি কৰিম কণীটো বহাই দিম ধুনীয়াকৈ এটা সুন্দৰ আমলেট হৈ যাব আৰু তো ফাইনেলি গাইছ কণীটো বনোৱা হ'ল বনোৱাৰ পিছত দেখাত অলপ এনেকুৱা ধৰণৰ হ'ল আৰু ডাঙৰ এনেকুৱা ইয়াতে ভাত লৈছোঁ মই ভাতৰ লগত কি কি আছে দালি আছে ভাজি আছে কণী আছে গতিকে এতিয়া ভাত খাম আৰু তো গাইছ ফাইনেলি ভাত খোৱা হৈ গ'ল এতিয়া মই অলপ ওলাই যাম আৰু অলপ পিছত টাইম হৈছে আৰু লাহে লাহে তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ বাই ফ্ৰেণ্ডছ